जब से जुड़ा तुझसे जिया चैनो करा মুখ মানুহ হৈ জীয়াই থাকিবলৈ দে মই মানুহৰ তেজেৰে মোৰ গা ৰাগনি কৰিব নিবিচাৰো মই দানৱ হ'ব নিবিচাৰো মই বিকাশ দাস আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল অল ইন বিকাশ দাস ইউটিউব চেনেল প্ৰিয় বন্ধু বান্ধৱীসকল সংস্কৃতিৰ লগত জড়িত মানুহ বিহু সুৰীয়া বতৰ এই বিহুৰ বতৰত নাটকৰ লগত জড়িত গানৰ লগত জড়িত এজন উদীয়মান শিল্পী উদীয়মান কণ্ঠশিল্পী উদীয়মান সংগীতৰ লগত জড়িত নাটকৰ লগত জড়িত এজন ল'ৰা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয়তো আপোনালোকে ভাল পাব তেওঁক আদৰি ল'ব আমি তেওঁক কিছুমান কথা সুধিম তেওঁৰ কিছুমান গান শুনিম তেওঁৰ কিছুমান সংলাপ শুনিম আমি ভিডিঅ'টি আৰম্ভ কৰোঁ পোনপ্ৰথমে প্ৰশান্ত তোমালৈ আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত স্বাগতম জনালোঁ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ প্ৰথমে তোমাৰ পৰিচয়টো আমাৰ দৰ্শকসকলে জানিব বিচাৰিব নমস্কাৰ মোৰ নাম প্ৰশান্ত দাস মই যোৰহাটৰ পানীচগা গাঁৱৰে বাসিন্দা এই ইউটিউব ভিডিঅ'ৰ জৰিয়তে ইউটিউব চেনেলটোৰ জৰিয়তে বিকাশক মই ধন্যবাদ জনাইছোঁ বিকাশে মোক এইকণ কোৱাৰ সুযোগ দিয়াৰ কাৰণে আৰু সমূহ অসমবাসীলৈ তথা এই ইউটিউব ভিডিঅ'ৰ ভিউৱাৰ্ছসকললৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয় প্ৰশান্ত পোনপ্ৰথমে আমাৰ ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে প্ৰশান্তৰ কণ্ঠৰ জৰিয়তে আমি এটি সংলাপ তেওঁৰ মুখৰ পৰা শুনিব বিচাৰিম মুখ মানুহ হৈ জীয়াই থাকিবলৈ দে মই মানুহৰ তেজেৰে মোৰ গা ৰাগনি কৰিব নিবিচাৰো মই দানৱ হ'ব নিবিচাৰো কিন্তু তহঁতে মোক বাৰে বাৰে কিয় খুচি পিন্ধি দানৱ হ'বলৈ বাধ্য কৰাও মই দানৱ হ'ব নিবিচাৰো মই দানৱ হ'ব নিবিচাৰো হয়তো আপোনালোকেও সংলাপখিনি শুনি ভাল পালে নিশ্চয় মোৰো ভাল লাগিলে বহুত এতিয়া ইয়াৰ পাছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো তুমি সাংস্কৃতিক দিশটো কিয় নিৰ্বাচন কৰিলা আচলতে সাংস্কৃতিক দিশটোৰ নিৰ্বাচন কৰাৰ মোৰ প্ৰথম মানুহগৰাকী হৈছে মায়ে সৰুৰে পৰা ভিন্ন ধৰণৰ দিশত মই আগবাঢ়িবলৈ চেষ্টা কৰিছে আৰ্থিকভাৱে টনকিয়াল নাছিলোঁ যদিও মায়ে মানে সেইখিনি ক্ষেত্ৰত মই আগবাঢ়িবলৈ বহুখিনি যত্ন কৰিছিলে তাৰপিছত মই স্তব্ধ কৰি দিলোঁ হেৰিয়াৰ সময়ত আহি মেট্ৰিকৰ সময়ত আহি আৰু ফাৰ্ষ্ট টাইমৰ পৰা মই নাটক কৰিবলৈ আৰম্ভ কৰিছোঁ নাটক লিখিবলৈ আৰম্ভ কৰিছোঁ স্ক্ৰিপ্ট আৰু তেনেকৈ অভিনয় জগততো সোমাই গ'লোঁ আৰু ভিন্ন সংঘৰ্ষৰ মাজেৰেও মানে বৰ্তমান চলাই নিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আমি গম পোৱা মতে তুমি নাটক কৰাৰ লগতে তুমি গানো গোৱা বহুত ভাল গান গোৱা আমি সকলোৰে মুখে শুনিছোঁ সেই গতিকে আমি ইয়াৰ পাছতে তোমাৰ কণ্ঠৰে আমি এটি গান শুনিব বিচাৰিম নিশ্চয় আহক প্ৰিয় দৰ্শকসকল তেনে আমি এটি গান শুনি লওঁ নিজানত কোনোবা দলঙেৰে তুমি আমি আহিছিলা কুঁৱলীৰে চেঁচাটো পালে সেমেকালে ভাল পোৱা উমি জ্বলি উঠে বেদনাৰে জুই ভাঙি দিলা মনৰে দাপোন বিষণ্ণতাৰ ভাল পাবনে জানিলো পায়ো হেৰুৱালো ভাল পাবনে জানিলো দুখৰে হুমুনিয়া আজি যে লগৰী সেমেকালে দুচকু প্ৰিয় দৰ্শকসকল গানটো শুনি আপোনালোকে হয়তো ভাল পাইছে ইয়াৰ পাছতে প্ৰশ্ন আমি আগবাঢ়ো তুমি ভৱিষ্যত জীৱনত সাংস্কৃতিক দিশটোৰ জৰিয়তে তুমি নিজকে কেনেকৈ সফল কৰিবা আচলতে সাংস্কৃতিক সফল বুলি ক'বলৈ গ'লে মানুহৰ মূল কথাটো হৈছে মানসিকভাৱে শান্তি সাংস্কৃতিক দিশৰ মানুহে মনৰ পৰা শান্তি পায় সেইটো কাৰণে বহুত কিবা নহ'লেও সাংস্কৃতিক দিশটো অলপ পালেও বিশাল পোৱা নিচিনা লাগে নিশ্চয় গতিকে সেইটো কাৰণে সাংস্কৃতিক দিশটোৰ জৰিয়তে মই ভাবোঁ যে যেতিয়া মনত শান্তি পাম
তেতিয়াই মই বিশাল পাম আৰু বিশাল পালেই মানে মই বহুত পোৱা নিচিনা লাগিব সেইটো কাৰণে সাংস্কৃতিকভাৱে মই তেনেদৰে আগবাঢ়ি যোৱাটো মানে সকলোৱে তেনেকে থাকে আৰু ছেটিছফেকশ্যনটো মানে মেইনলি ছেটিছফেকশ্যনটো ৰাইট এতিয়া দৰ্শকসকল আমি গম পাওঁ যে তুমি অভিনয় কৰা বহুত ভাল অভিনয় কৰা সেই গতিকে আমি সংলাপ তোমাৰ পৰা শুনিলোঁ এতিয়া আমি অভিনয়টো অলপ বেলেগ ধৰণে চাব বিচাৰিম তোমাক এটা মই থিম দি দিছোঁ ছাপ'জ এজনী ছোৱালীৰ লগত তোমাৰ প্ৰেম হৈছে আৰু সেই ছোৱালীজনী তুমি নিজৰ অনুভৱখিনি তাই গম পোৱা নাইকিয়া আৰু তোমাৰ সেই প্ৰথম অৱস্থাত তুমি 3টা চিটুৱেশ্যনত তুমি সেইখিনি প্ৰকাশ কৰিবলৈ প্ৰথম ভালপোৱাৰ আগৰ কেয়াৰিংখিনি 2 নম্বৰতে তোমাৰ প্ৰপ'জেলটো আৰু 3 নম্বৰতে তাই তোমাক বুজি নাপায় তোমাৰ চিটুৱেশ্যন বুজি নাপায় তোমাক বুজি নাপায় তাই তোমাক এৰি থৈ যোৱাৰ সংলাপ আমি শুনিব বিচাৰিম 3টা চিটুৱেশ্যনত ঠিক আছে বাৰু অলপ জটিল হয় মই চেষ্টা কৰিম বাৰু কৈ দেখাবলৈ চেষ্টা কৰিছোঁ মই প্ৰেমৰ অনুভূতি বুলি ক'লে এটা বহুত ধুনীয়া অনুভূতি এই অনুভূতিটোক মই অভিনয়ৰ 3টা ভাগত জৰিয়তে দেখাবলৈ চেষ্টা কৰিম প্ৰথম অৱস্থাত মই দেখাব বিচাৰিছোঁ নাটকীয় সংলাপেৰে সৈতে ছোৱালীজনীক ল'ৰাটোৱে বহুত ভাল পায় আৰু সেই ল'ৰাটোৱে ছোৱালীজনীক মানে নিজৰ অনুভৱখিনি কেনেকৈ বুজাবলৈ চেষ্টা কৰিছে সেইটো মই সংলাপেৰে সৈতে দেখাবলৈ চেষ্টা কৰিছোঁ তৰালি তই এতিয়াও খোৱা নাই তোক মই কিমান ক'ব লাগে তই নিজৰ চকুকেইটালৈ লক্ষ্য কৰিছনে তই ৰাতি ইমান দেৰিলৈকে থকাৰ কাৰণে তোৰ চকুৰকেইটা ইমান ক'লা পৰি গৈছে আৰে নুবুজ কিয় তই ৰাতি ইমান দেৰিলৈকে থাকিলে মোৰ বহুত টেনশ্যন হয় মানে তইতো আৰে তেনেকৈ কিয় ভাবিছ তইতো মোক বন্ধু বুলি ভাবি মোৰ কথাখিনি এবাৰ বুজি চাব পাৰ এইখিনি সি ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছিলে তাৰপিছত যেতিয়া ছোৱালীজনীয়ে লাহে লাহে বুজি মানে ওচৰ চাপিছে সিহঁতৰ সম্পৰ্ক তেতিয়া সি নিজৰ মনৰ অনুভৱখিনি ছোৱালীজনীক ক'বলৈ চেষ্টা কৰিছে সেইটো মই নাটক সংলাপৰ জৰিয়তে কৰি দেখাব বিচাৰিছোঁ তৰালি তোক মই বহুত দিনৰ পৰা এটা কথা কম বুলি মনৰ মাজত পুহি ৰাখিছোঁ প্ৰথম অৱস্থাত মই ভাবিছিলোঁ আৰে প্ৰেমটো এটা সময় ব্যয় কৰা বস্তু ভবা নাছিলোঁ যে এই প্ৰেমেও এদিন মোক দুৰ্দান্ত প্ৰেমিকলৈ ৰূপান্তৰিত কৰিব পাৰে এতিয়া এনে লাগে যেন তই নহ'লে মই একোৱেই নহয় মই তোক বহুত ভাল পাওঁ তৰালি মই তোক বহুত সুখত ৰাখিম ইয়াৰ পাছত এদিন হঠাৎ ছোৱালীজনীয়ে ল'ৰাটোক ভুল বুজি গুচি যায় আৰু গুচি যাওঁতে তাৰ মনৰ অনুভৱখিনি সি তাইক ক'ব বিচাৰে তই গুচি যাগে কিন্তু তই যেতিয়া অকলে নিজৰ লগত কথা পাতিবি সেইদিনা তই মোৰ এই মৰম ভাল পোৱাবিলাকৰ সঁচা গভীৰতাক মনত পেলাই নিজানত অকলে কান্দিবি মইতো তই নহ'লে এতিয়া খাব নোৱাৰো শুব নোৱাৰো যা বুজি নাপালি যেতিয়া গুচি যা মাত্ৰ মনত ৰাখিবি তই মোৰ অবিহনে আৰু মই তোৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰো প্ৰেমৰ মাজত আমি বহুত সোমাই গ'লোঁ এতিয়া আমি অলপ সাংস্কৃতিক ঋতুৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া তুমি ভাবানে যে বৰ্তমানৰ যি সাংস্কৃতিক পৰিস্থিতি সেই সাংস্কৃতিক পৰিস্থিতি বা সেইটো আচলতে সঁচা ৰূপ বুলি ভাবানে বৰ্তমান সময়ৰ যি সাংস্কৃতিক যি ফপুলাস্বৰূপ হৈ পৰিছে আচলতে সাংস্কৃতিক দিশখিনি তুমি এইটো সঁচা ৰূপ বুলি ভাবানে আচলতে এক প্ৰকাৰ চাবলৈতো হৈছে ক'বলৈ গ'লে কি হয় এতিয়া আজি মই ৰাতিপুৱা এটা বিহুগীত শুনি আছিলোঁ তাত যিখিনি বিহুৰ চাপৰ বিহু ঢোলত
সেই ঢোলৰ চাপৰখিনি আজিকালি বিহু সংগীতত ইমান দেখিবলৈ পোৱা নাযায় আৰু দিনক দিনে অসমীয়া চিনেমাবোৰ উন্নত কৰিবলৈ গৈ টেকনিকেলি প্ৰযুক্তিবিদ্যাৰ পৰা যেন লোক সংস্কৃতিৰ পৰা অলপ আঁতৰি যোৱা মোৰ অনুভৱ হয় গতিকে কৰিব লাগে অসমীয়া চিনেমা আমাৰ চাউথৰ চিনেমাৰ দৰে এতিয়া কৰিব লাগে কিন্তু মানে অতীতটোক আৰু নিজৰ যিটো মাতৃ গুণ সেই গুণটোক পাহৰিব নালাগে তেতিয়া আচলতে সংস্কৃতি বুলি ক'লে যেতিয়া মাতৃ গুণ থাকিব য'ত নেকি নিজৰ লোক সংস্কৃতি থাকিব সেইখিনিয়ে সংস্কৃতিৰ জৰিয়তে আগবাঢ়ি পেলাই চাউথৰ চিনেমাবিলাকত তেওঁলোকে নিজৰ সংস্কৃতিটো মানে নেদেখুৱাকে কেতিয়াও নিজৰ চিনেমাখন গতিকে সেই হেৰিয়াত মানে অসমীয়া চিনেমাত আমাৰ সেই বস্তুটো হেৰাই যোৱা যেন লাগে সেইটো কাৰণে মানে সাংস্কৃতিকভাৱে বৰ্তমান সময়ত মই সফল হৈছে যে সফল বুলি মই নাভাবোঁ সেইটো ক্ষেত্ৰত অকণমান নিশ্চয় প্ৰিয় দৰ্শকসকল আহক আকৌ এতিয়া আমি গান প্ৰশান্তৰ কণ্ঠৰ জৰিয়তে শুনিম হাঁহি দে মা হাঁহি দে না নেমাৰিবি ইমান সৰু কথাতে মোক কিয় কৰ হাঁহি দে মা হাঁহি দে না নেমাৰিবি ইমান সৰু কথাতে মোক কিয় কৰ পঢ়ি শুনিম ভালে কৈ মই ডাঙৰ মানুহ তোকে তুলি ফুৰিবলৈ গাড়ী এখন ভৱিষ্যতৰ পৰিকল্পনাখিনি কেনেদৰে কৰিছা ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে অকণমান সৰুকৈ আচলতে ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'লে কি হয় মই এতিয়া মোৰ এটা ইউটিউব চেনেল আছে তাত আমি নিজে কিছুমান লিখোঁ মই স্ক্ৰিপ্ট লিখোঁ ভাৰ্গৱ হাজৰিকা সি বহুত এডিটিং চেডিঙত আমাৰ এক্টিং চেটিঙত জনা সি কৰে সেইখিনি এনেকৈ আমি ভাল ভাল ষ্টৰি কৰি গৈ আছোঁ মানুহে আঁকোৱালি লৈছে ভাল লাগিছে এনেকৈ আমাৰ এখন থ্ৰী বুলি আহিব লগা আছে লং ফিল্ম এখন 7 বছৰ আগতে স্ক্ৰিপ্টটো লিখা কিন্তু ঘৰৰ মোৰ দেউতাৰ এতিয়া এবছৰ হোৱা দেউতা ঢুকাই গৈছে গতিকে সেই দেউতাৰ লগত এনেকৈ লাগি মেলি থাকোঁতেও সেইখিনি কৰা অসম্পূৰ্ণ হৈ আছে তেনেকৈ সেইখিনি কৰা আশা আছে আৰু গানৰ ক্ষেত্ৰত মুনদ্বীপেও মোক বহুতখিনি সহায় কৰে আমাৰ লগত সেই মুনদ্বীপৰ যদিও গানৰ ক্ষেত্ৰত দুইটাই সি দেখুওৱা ধৰণে সি শিকাই গৈছে আৰু শিকি আগবাঢ়ি যোৱা আশা এটা আছে সি সপোন দেখাইছে যিহেতু তোমালোকেও বহুতখিনি সহায় সহযোগ কৰিছা এনেধৰণে অভিনয় ক্ষেত্ৰতো আগবাঢ়ি যোৱা আশা আছে আৰু এইডোখৰ নাম ল'ব লাগিব মোৰ শ্ৰদ্ধা গুৰু লেখীয়া প্ৰদীপ হাজৰিকা ছাৰ তেখেতেও বহুতখিনি আগবঢ়াই নিছে মোৰ নাটকৰ ক্ষেত্ৰত গতিকে তেওঁলোকৰ জৰিয়তে সেই নাটকো কৰি আছোঁ এতিয়া আমাৰ এটা অপেছাতে মৰিন সাংস্কৃতিক গোষ্ঠী আছে তাতে আগবাঢ়ি যোৱা আশা এটা আছে মাৰ আশা আৰু দেউতাৰ সপোনবিলাকো পূৰণ কৰা আশা আছে সেয়াই পৰিকল্পনা আৰু নিশ্চয় তোমাৰ আশাবোৰ সফল হওক আচলতে ভগৱানো তোমাৰ সপোনবোৰৰ দিশলৈ অতি সোনকালে ওচৰ চপাই নিয়ক আৰু ইয়াৰ জৰিয়তে তোমাৰ পৰা আকৌ এটি অনুষ্ঠান আমি উপভোগ কৰিব বিচাৰিম ঐ বেলি বিহুতি ৰমকে ঐ জমকে ঐ নাহৰ ফুল ফুলি বৰৈ বতৰ এই নাহৰ ফুলৰ গোন্ধে পাই এ লাহৰি ততেহে নাই ঐ যতৰ ভাঙি যায় যত পাক 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 সদত মৰিয়নি মাজুলী কিমান বা ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থা ঐ নাচো নলাগিব পা পাক 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 পাকে ঐ নাচো নলাগিব পা ঐ মোৰ ঘৰ পাৰে তোৰ ঘৰ পাৰে মাজতে বুৱতী নৈ চৰাই হোৱা হলে উৰি গলোহেঁতেন মাজতে দুৱতী লৈ মঞ্জি কতে কান্দে দাপৰ দুৱাৰত খিলি খিলি বেঙেনাৰ পাতে মঞ্জি কতে কান্দে দাপৰ দুৱাৰত খিলি খিলি বেঙেনাৰ পাত ঐ আকৌ মঞ্জিলি কতে কান্দে দাপৰ দুৱাৰত খিলি খিলি বেঙেনাৰ পাতে মঞ্জিলি কতে কান্দে দাপৰ দুৱাৰত খিলি খিলি বেঙেনাৰ পাত ঐ কেতেকী চৰাই কেতেকে হুন্দাই মহ পাতৰে যতৰ কিনা চৈ মদাৰৰ পাত ঐ
ঐ চালত মোৰ ৰঙিলে জুই খলা পাত হাৰত মোৰ ৰঙিলে জুই চলা পাত চাৰত মোৰ ৰঙিলে জুই খলা পাত হালত মোৰ ৰঙিলে জুই চলা পাত হাবিয়ে যাৱে হে জুই খলা পাত পেপু মাতো একন ওলাই মাত ঐ যি হ'ব হৈছে শৰীৰৰ গাত ঐ একাটো বোকাটো চলাটো কোনোবাই আৰু লাগিব ঐ একাটো বোকাটো চলাটো কোনোবাই আৰু লাগিব তই নাচ নাচ মই নাচো নাচ মোৰ লগতে আৰু জনী কোন নাচ নাচ তই নাচ নাচ মই নাচ নাচ মোৰ লগতে আৰু জনী কোন নাচ নাচ ঐ কোন নাচ নাচ ঐ কোন নাচ নাচ ঐ না প্ৰিয় দৰ্শকসকল ভিডিঅ'বোৰৰ মাজেৰে আপোনালোকক উদীয়মান শিল্পীসকলৰ উদীয়মান কণ্ঠশিল্পীসকলৰ এটি সৰুকৈ আমেজ দিবলৈ বিচাৰিছোঁ আৰু তেওঁলোককো এখন নতুন মঞ্চ দিবৰ বাবে প্ৰয়াস কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে যদি ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে আপোনালোকৰ মৰম আদৰেৰে আপোনাৰ হাতৰ বোলাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টি বুটামটো টিপিবলৈ নাপাহৰিব লগতে আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টি শ্বেয়াৰ কৰিব ধন্যবাদ আজিলৈ নমস্কাৰ আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে মই বিকাশ দাস আৰু সকলোতকৈ শেষত সকলোলৈকে আগন্তুক